আজিতো সঁচা কৈছো মই ভাবিছো আজি মই এনে ভাবা নাই যে মই কিবা বনাম মই পিকনিক খাব আহা নাই যে বনাই এইটো বাদ দিয়া মই কি কালাৰ কাপোৰ পিন্ধিছো কো এটা চুৰি মা ইনকে দেখাব এটা হেডলাইট বেয়া হৈ গৈছে এটা লাইট ৰিপেয়াৰ হ'ব লাগিব ওইনার বলকে চালা সুপ্রমে পিঠা দিয়া স্বাগতম মোৰ চেনেলত আশা কৰিছোঁ সকলো ভালে আছে আৰু গাইজ বহুত দিনৰ মূৰত মানে মাহৰ মূৰত তো টাইম পোৱা নাই জবৰ কাৰণে বিজি হৈ থাকোঁ চ' গাইজ যাই আছোঁ ইণ্টাৰনেশ্যনেল ট্ৰিপ নহয় কিবা কামত যাই আছোঁ গম পাব বাৰু ক'ম কোন কোন যাইছোঁ সেইবোৰো ক'ম আৰু ট্ৰেইনিং ছিজন এইবিলাক কৰা নাই কাৰণ বহুত দৌৰা দৌৰিকৈ উঠিলোঁ এনেকৈ ভাবিলোঁ বহুত দিন ব্লগ দিয়া নাই তো যাই আছোঁ যিহেতু এটা ব্লগ এটা দিয়ে দিওঁ তো এতিয়া পালোঁ বাহিৰা চাৰিআলি কামাখ্যা ষ্টেচনৰ পৰা উঠিছিলোঁ 2টা বজাত ট্ৰেইন আছিল ভাগৰে লাগি গ'ল ব্লগ নবনাওঁতে কথা ক'ব নোৱাৰা গৈছোঁ আৰু আমাৰ লগত কোন কোন আছে এজন ব্যক্তি এতিয়া বৰ্তমান দেখাইছোঁ আৰু বাকীকেইটা দেখাই আছোঁ এইটো মোৰ ভিনদেউ হাই ছিকিম না এই ছিকিম নহয় চাওঁ কি কৰোঁ নকৰোঁ প্ৰথম যাম ইণ্টাৰনেশ্যনেল ট্ৰিপত মানে ইণ্ডিয়াৰ বাহিৰত যাম তাৰপিছত আৰু ৰেলখন মাজে মাজে কেনে ঝাটকা দিয়ে মোৰ ভয় লাগে পাম চামৰ ফাট মানে এনেকুৱা লাগে যেন টায়াৰ চায়াৰে ব্লাষ্ট হৈ গ'ল নেকি সেনেকুৱা ভাব হয় চাইডক গাইজ বহুত মজা হ'ব এনজয় কৰিম আপোনালোক বঢ়িয়া কিছুমান যিমান পাৰোঁ মই জাগা দেখাম জাগা বঢ়িয়া জাগা দেখাম তো 4-5-6 ঘণ্টামান লাগব চাগে 9টা-10টা মানত যাই পাম চাগে শিলিগুৰি তো ফাৰ্ষ্ট শিলিগুৰিত নামিম তাৰপিছত যাম কৰবা এই যাব দাদা গাইজ ট্ৰেইনটো এই গাইজ কি পালোঁ গম নাপাওঁ ভিনদেউ কি পালোঁ অ' ভিনদেউ তোমাৰ অসমতে থকা যেন লাগছে সিঁচাই নাই মই পানী সিঁচবা দিছিলোঁ অসম পাৰ নাই কাৰণ আমাৰ বিলবিলাক আছে খালবিলাক আছে অঁ এটা কথা কিন্তু ইয়াৰ পৰা ওলোৱাৰ পিছত কিন্তু গ্ৰীনাৰী এটা নোহোৱা হৈ যায় না অসমৰ পৰা আহিলে সেইটো হয় মানুহৰ ঘৰ চব গাইজ এইটো কাৰ ঘৰ কমেণ্ট কৰি জনাব এইটো কাৰ ঘৰ কমেণ্ট কৰি জনাব এই পুখুৰী এই হাঁহ গা ধুই আছে চ' গাইজ ভিনদেউক দেখালোঁ আৰু এইটো আমাৰ বা ফেচি বাইদেউ বহিব গৈ আছোঁ ইণ্টাৰনেশ্যনেল ট্ৰিপ আজি বঙাইগাঁৱত কিন্তু জুবিনৰ প্ৰগ্ৰাম আছে ইণ্টাৰনেশ্যনেল ট্ৰিপ আৰু হা অঁ পাছত নহয়গৈ সেইটোৱেইতো আমাক তাতে ধৰিব মই ডুপ্লিকেট পাছপৰ্ট এটা বনাইছিলোঁ শ্বেখ আল আব্দুল মাকলুব এটা পাছপৰ্ট আৰু বাৰো মই আৰু এটা ট্ৰিপত গৈছিলোঁ দিল্লী গৈছিলোঁ যে একেলগে হা একেলগে গৈছিলোঁ আৰু ভিনদেউৰ লগত এইটো ফাৰ্ষ্ট আৰু এজন এইটো বাৰ লগত ছেকেণ্ড ট্ৰিপ চ' গাইজ আজি মই এই আজিকালি যে ভিডিঅ'চিডিঅ'ছগিলা যে বনাই কিবা কিবি কি এই ল'ৰাগিলা যে আহি কেনে ড্ৰেছ কষ্টিম আজি মোৰ আউটফিটটো হ'ল এইটো মই এই 12,914 এটা মই এটা জগাৰ এটা কিনিছোঁ লুই ভিটনৰ হয় এইটো আপোনাৰ এই হেৰি কি এই ব্ৰেণ্ড গেলাই নাজানো ব্ৰেণ্ড গেলাই নাজানো কি ব্ৰেণ্ড এই কিনছে এইগিলা আমি চিকেন বিৰিয়ানী 60 টকাত কিনা হৈছে এইটো হেৰিৰ পৰা এটা চিকেন বিৰিয়ানী আমি কম মাই না খোৱা না এইগিলা ইহঁতে আমাৰ লেট্ৰিন গিলা চাফা কৰে আমি জাহাগো পাদো মোৰটো ইহঁতৰ কিমান কষ্ট হয় কিন্তু সেয়া কয় না পইচাটো মেটাৰত থাকে পইচাটো মেটাৰত থাকে মাক মই কেতিয়াবা কওঁ হা অ' মা এইটো কাম কৰিম এনেকৈ পইচা হয় মা কয় সেনেকুৱা কাম কৰিব নোৱাৰা নবা এনেকুৱা দেখা বুজি এই পইচা আছে মাই মাক তেতিয়া কি কয় পইচাটো মেটাৰত থাকিব লাগিব গাইজ আপোনালোকে গানটোত যে শুনি আছিল কিয় খগেন তই গেলা খাইছো মানুহ পেলাই গেলা খাই প্ৰেম love
सजन रे पास तो आना, ना कभी मुझे छोड़ के जाना, ओ मेरे तू आशिक रहना, आशिक रहना। গাইছ ভিন্দুক দেখা পালে, মাক দেখা পালে, আৰু এজন যে আছিল সেইটো হ'ল মোৰ মাদাৰ। এই মাদাৰে মা এই তাতে তাতে মাহঁতে তাতে আছে, তো এই তাতে বহুত মানুহ চানুহ হেল্ল' হেল্ল' তো তাতে মানে মানুহ চানুহ অলপমান আছে, এইখিনি কথা ক'ব অলপমান দিগদাৰ লাগে, সেইকাৰণে ইয়াতে এইখিনিত গোটেই খালী। চ' সেইকাৰণে ইয়াতে মা ইণ্টাৰনেশ্যনেল ট্ৰিপ যাই আছোঁ। একচুৱেলি কিহৰ কাৰণে যাই আছোঁ, এইটো মানে আপোনাৰ সেই মাৰ চকুৰ অপাৰেশ্যন হৈ গৈছিল, একমাহ হ'ল হোৱা, তো তাৰ কাৰণে একবাৰ চেকআপৰ কাৰণে যাই আছোঁ। তো চেকআপ যদি ভালে ভালে হয়, চাওঁ যদি টাইম পাওঁ তেনেহ'লে ফুৰিম, ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰিম। তো সেইটোৱে মা একবাৰ চেকআপৰ কাৰণে যাই আছে। মাৰ এই ৰাইট চাইডৰ চকুটো অপাৰেশ্যন হৈছে, এতিয়া অলপ অলপ ভাল পাইছে বাৰু, দেখা পায়। দেখা পালা মা এতিয়া মই কি কালাৰ কাপোৰ পিন্ধিছোঁ কওঁ, মই কি কালাৰ কাপোৰ পিন্ধিছোঁ কওঁ, মা এনেকৈ দেখা পায়। এটা হেডলাইট বেয়া হৈ গৈছে, এটা লাইট ৰিপেয়াৰ হ'ব লাগিব, কেনে দে যামা দেখা পায়, ভাল পায়। খালি অলপমান সেই এক্টিং কৰি আছে, তেতিয়াহে আমি অলপমান এইখিনি ভাত চাত মই বুলি গম পোৱা নাই, ভাত চাত এনেকৈ এতিয়া কি মই ডিউটি যোৱা কেইদিনটো মাহ বনাইছিলোঁ। सजन रे पास तो आना, ना कभी मुझे छोड़ के जाना, ओ मेरे तू आशिक रहना। ओ तू मेरा रोज कम लिटिल क्लोज, तू मेरा रोज कम लिटिल क्लोज। মই 1 ঘণ্টা শেষ কৰি দিম। কাণ পকি গৈছে, সিহঁতে ঘৰৰ চামাচাৰ মই হেল্প কৰোঁ, তই কি কথা হেল্প কৰোঁ? 20 মিনিট সেই বাহিৰত হাঁহখিনি হাঁহতে যায়, আৰু মই নকৰোঁ, আৰু মই আবাৰ আজিতো মই সঁচা কৈছোঁ, মই আজি ভাবিছোঁ আজি মই এনেও ভাবা নাই যে মই কিবা বনাম, মই পিকনিক খাব অহা নাই, এতিয়া যে বনাই সেইটো বাদ দিয়া, তুমি তো অন্তত আছা মই এনেও ভাবা নাই যে কিবা বনাই আনিম। আৰে বনাইতো বাদ দিয়া, তুমিতো মোৰ কাৰণে তো অকণ দালি আছে, ভাজি আছে, আৰু কি লাগে? ভাজি আছে, 2 পিচ 1 টকা ভাত খাবলৈ সেইখিনি শেষ। 3 পিচ মান এইখিনি মানে কিমান 3 পিচ নেচলা দিছে ভাবলা। সেই নেচাৰ দি মই ভাত খাই আনি আহিলোঁ। তুমিতো ৰাতিপুৱা চেনি লৈ কিনে সেনেকুৱা ভাত খোৱা, খালি ভাত খোৱা। মই ধৰি মোৰ এইখিনি গলপ ফুলৰ পৰা পাৰে নহ'ব। শেষ ফুল ফুল নোহোৱা নাহা হ'লে ভাল আছিল, ডিউটিত যোৱা হ'লে ভাল আছিল। ৰাতি চবে যদি এনেকৈ উৰি পিনে শুই থাকিছে, মৰকৰ চব ডেট মই তাক বুলি কওঁ গুড নাইট। ये राजा कहाँ से निकाला। সো ফাইনেলি গাইজ আহি পালোঁ নিউ জলপাইগুৰি ৰেলৱে ষ্টেচন, আৰু তো এতিয়া গাইজ আমি এতিয়া হোটেল বিচাৰিব লাগিল, ৰুমত যে অলপ ফ্ৰেছ হওঁ গাইজ, ফ্ৰেছ হৈ লগ পাই আছোঁ গাইজ। চ' গাইজ ফাইনেলি কৈছিলোঁ যে ইণ্টাৰনেশ্যনেল, তো এইটোৱে হ'ল আহিছোঁ ক'ত, সেই আৰু এইটো মেচি নেপালৰ এটা মাক লৈ আহিছোঁ, নেপাল, দিছ ইজ নেপাল। বৰ্ডাৰত ভিডিঅ' কৰিব দিয়া নাই, গালি পাৰছি গাইজ, গালি পাৰা নাই, ভালকৈ কৈছি যে নট এলাউড, বেয়া কৈছি, বৰ্ডাৰতে কৰিলোঁ হয়। ৰাস্তাগিলা চাওক, এতিয়া নেপাল। আৰু আহি কেনে ট্ৰেইনৰ পৰা আহি কেনে ৰাতি হোটেলত আছিলোঁ, ভালকৈ ভিডিঅ' কৰিব পৰা নাই, মানে হোটেল চোটেল বিচাৰাংতে কিবা কিবি, আৰু গাড়ী চাড়ী ভাড়া কৰাংতে কিবা কিবি, সেইকাৰণে দেৰি লাগিল। তো দিছ ইজ নেপাল। তাতে কিবা খাওঁ গাইজ, চাওঁ কি পাওঁ। গাইজ আমাৰ ভিন্ন মানে য'তে যায় তাতে কিবা না কিবা এটা পাৰ্টনাৰ বনাই লয়, ৰেচি কৰি লগত পাৰ্টনাৰ বনাই লৈছে যোৱাবাৰ। চ' গাইজ মাৰ চেকআপ হৈ গ'ল, এইটো মাৰ চেকআপ হৈ গ'ল হে। তো কাপোৰ ল'বি নেকি? তো ইয়াতে মাৰ চেকআপ হৈ গ'ল, এতিয়া যাওঁ এই নদীতে নেপাল আৰু ইণ্ডিয়াৰ সীমাবিলাক নিৰ্ধাৰিত এনেকৈ কৰিছিলে। খেতি কৰিছে, খালি থাকে ন।
গাইজ নেপাল বৰ্ডাৰৰ পৰা আহি কিনে নেপালৰ পৰা আহি কিনে আমি এতিয়া হেৰি পালোঁ এই NGP আকৌ পালোঁ হা আমাক কি কৈছে জানানে আমাক কৈছে আমি এতিয়া মানে কৈছোঁ দাৰ্জিলিং গেংটক যাম আমাক কৈছে যে ৱাগনৰত লৈ যাব বোলে ৱাগনৰ सुप्रने बिठा दिया दादा गाड़ी কোনখানে আছে सिलीगुड़ी इस गाड़ी का भाड़ा मैं नहीं देने वाला so guys ayo देने मानाम so guys এইখান গাড়ী নহয় প্ৰথম ভাবছোঁ এখন গাড়ী দাৰ্জিলিং লৈ যাব আমাক নহয় এখন এইখান এই আমাৰ লাগেজ থৈ আছে এইখান দাৰ্জিলিং আৰু 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 গাইজ প্লেনটো ছাডেন কৰিছে তো সেইকাৰণে ইমান জেকেট চেকেট ঠাণ্ডা ঠাণ্ডা অনা নাই আৰু বাও কাপোৰ অনা নাই তো ইমান ঠাণ্ডাৰ কাপোৰ চাপোৰ অনা নাই কি হয় বা অৱস্থা গম নাপাওঁ তো ভিডিঅ'টো এইখিনিলৈকে আছিল তো নেক্সট পাৰ্টত দেখাই আছোঁ দাৰ্জিলিং তো বাই বাই ভিডিঅ'টো যদি সম্পূৰ্ণ চাইছে আৰু নেক্সট পাৰ্টটো চাব সম্পূৰ্ণ তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আজি মই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু কিবা যদি ভুল হৈছে ক্ষমা কৰিব নেপালত বৰ্ডাৰটো দেখাব নোৱাৰিলোঁ কাৰণ পুলিচে মানা কৰিছিল সেয়ে আৰু বাই বাই